মুখ্য মানুহজন ঢুকাই যায়, মুখ্য মানুহজন দুৰ্ঘটনাত পৰে, তেতিয়া পৰিয়ালটো চলিব নোৱাৰা হৈ যায়, পৰিয়ালটোৰ বাৰী ভাত চলা অৱস্থা হয়। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ কৈছে যে ৰেচন কাৰ্ডৰ পৰিয়ালৰ প্ৰতিটো মুৰব্বীকে আমি প্ৰধানমন্ত্ৰীৰ জীৱন বীমা আঁচনিৰ জৰিয়তে জীৱন বীমা আৰু দুৰ্ঘটনা বীমা কৰি দিব বিচাৰিছোঁ, যাৰ প্ৰিমিয়াম অসম চৰকাৰে পেমেণ্ট কৰিব, যাতে কিবা দুৰ্ঘটনা কিবা বেমাৰ আজাৰ হয় মানুহজন ঢুকালে পৰিয়ালটোৱে এই ইঞ্চুৰেঞ্চৰ পইচা পায়। ল'ব ছোৱালীৰ দায়িত্ব হিমন্ত মামাই লগত এইবাৰ ছোৱালীৰ দায়িত্ব হিমন্ত মামাই 100% জিকি আছো আৰু মইতো ভাবো প্ৰায় 4.5 লাখৰ ওপৰৰ ভোটৰ ব্যৱধানত আমি বিজয়ী হ'ম। হবে না? আমাৰ মাজত ঋষিৰাজ হাজৰিকা আছে, আমাৰ ৰাইজৰ ওচৰলৈকে গৈছো যে আমাৰ যিগৰাকী প্ৰাৰ্থী আপোনালোকে ইয়াতে বহুদিন ধৰি এনেকুৱা এটা পৰিয়ালৰ প্ৰাৰ্থী পাইছিলে যে তাক ইতিমধ্যে বিশ্বজিৎ ফুকনে কৈ গৈছে, মই ক'ব খোজা নাই। 91 চনৰ পৰাই যোৱা কেইদিনমান আগলৈকে এই সমষ্টিৰ ৰাইজে এটা পৰিয়ালৰ প্ৰাৰ্থী বদলাই বদলাই পাই আছিলে, আৰু তেওঁলোকে কি কৰিলে তাক আৰু মই বিশ্লেষণ কৰিব খোজা নাই। আৰু আমাৰ সকলোৰে গৌৰৱৰ কাজিৰঙা নামেৰে এই সমষ্টিটো পুনৰ্গঠিত হ'ল। আৰু এইবাৰ কাজিৰঙাত আমি এগৰাকী অত্যন্ত সুদক্ষ যুৱনেতা, ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাৱান কৰ্মী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক পাইছো, আৰু মই ভাবো এইটো আপোনালোকৰ কাৰণে এটা ডাঙৰ সুযোগ যে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক এই কাজিৰঙা লোকসভাৰ পৰা আপোনালোকে বিপুল ভোটত বিজয়ী কৰক, যাতে আমি সকলোৱে গৌৰৱ অনুভৱ কৰিব পাৰোঁ। যোৱা দুদিন ধৰি ইয়াতে ঘূৰি আছোঁ, যিটো পৰিৱেশ দেখিছোঁ এই পৰিৱেশৰ পৰা নিশ্চিত যে ইয়াত বিৰোধী নাই। আমাৰ দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই অতি কমেও 4.5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব, তেনেকুৱা এটা পৰিৱেশ। যলৈকে গৈছোঁ কেৱল মোদীময় পৰিৱেশ, মোদীৰ লহৰ, আৰু সকলোৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে অপেক্ষাৰে ৰৈ আছে, ভোট দিবলৈ ৰৈ আছে। চাওক, বিৰোধী বুলিবলৈ আজিৰ তাৰিখত নাই। আমি 13খন আসন জিকিমে, এখন আসনত টাফ প্ৰতিযোগিতা আছে। আমি আশা ৰাখিছোঁ যে সেইখন আসনো আমি জিকিব পাৰিম।